হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা নতুন ৰেচিপি। নহৰু আৰু আদাৰেনো কেনেকৈ মাছৰ মূৰ বনাব পাৰি। চ' ব'লকচোন ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। এফালে মই ভাজা মাছ লৈছোঁ, এইখিনি মই মাছখিনি ফ্ৰাই কৰি লৈছোঁ। আদা নহৰু পেষ্ট, জলকীয়া এটা আৰু পিঁয়াজ লৈছোঁ মিডিয়াম চাইজৰ এটা। এইটো ৰেচিপি মোৰ আইতাৰ হয়। আজি আইতাই বনোৱা নিচিনাকৈ বনাই আপোনালোকক দেখাম মই। ইফালে মই কেৰাহী এটাত অলপ তেল গৰমাই লৈছোঁ। তেলখিনি গৰম হ'লেই এতিয়া মই পিঁয়াজখিনি এড কৰি দিম। আৰু এইখিনি অলপ সময়ৰ কাৰণে ভাজি থাকিব। গেছটো মিডিয়াম কৰি ৰাখিব। অলপ ৰঙচুৱা পৰালৈকে এইখিনি ভাজি থাকিব মিডিয়াম ফ্লেমত। পিঁয়াজখিনি ফ্ৰাই কৰা হৈ গৈছে। এতিয়া মই ইয়াত আদা নহৰু পেষ্টখিনি আৰু লগতে জলকীয়া এটাও দি দিছোঁ। এইখিনি অলপ সময়ৰ কাৰণে ভাজি থাকিম। এইখিনি মোৰ অলপ ৰঙচুৱা হৈ গৈছে। এতিয়া মই মাছৰ মূৰকেইটাও ইয়াতে এড কৰি দিম। আজি মই আদা দি কেনেকৈ মাছৰ মূৰৰ মুড়ি ঘণ্টা বনাব পাৰি মই আজি তাকে আপোনালোকক বনাই দেখুৱাম। এইটো ৰেচিপি মোৰ আইতাৰ হয়। আইতাই আগতে বনাইছিল বুলি এনেকৈ আজি বনাই পেলাই চাওঁচোন। ত' মইতো ট্ৰাই কৰিলোঁ, ভাবিলোঁ আপোনালোকৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। এইখিনি ভাজি থাকিব আৰু এইখিনি যেতিয়া ভাজি হৈ যাব তেতিয়া জোখমতে পানী এড কৰিলে হ'ল। মুড়ি ঘণ্টাত অলপমান জোল হ'ব লাগে, গ্ৰেভি টাইপ হ'লে ভাল নহয় খাবলৈ। পানীটো তেতিয়া অলপ কমাই দিব আপোনালোকে। এতিয়া মই ইয়াত পানী এড কৰিম। আৰু এইখিনি ভালদৰে লৰাই দিব। গেছটো মিডিয়াম কৰি ৰাখিব। মোৰ মানে কেৰাহীটো অলপ পাতল হয়, চ' মই গেছটো মিডিয়াম কৰি ৰাখিছোঁ, নহ'লে আকৌ তলৰ পৰা লাগি যাব পাৰে যে। ভালদৰে লৰাই থাকিব। এতিয়া মই ইয়াত জোখমতে নিমখ দিব। নিমখটো আপোনালোকে সোৱাদ অনুসৰি দিব। আৰু ইফালে হালধি দিব। হালধি মই ইয়াত কম দিছোঁ কাৰণ মাছখিনি ফ্ৰাই কৰোঁতে হালধি ইউজ কৰিছিলোঁ কাৰণে ইয়াত মই হালধি কমকৈ দিছোঁ। আৰু ভালকৈ এইখিনি লৰাই থাকিব। যদি আজি মোৰ এই ৰেচিপিটো চাই ভাল পালে তেন্তে হ'লে নিশ্চয় এটা লাইক কৰি দিব। আৰু যিসকলে মোৰ চেনেলত নতুন, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো দবাই দিব, যাতে আহিবলগীয়া নতুন ভিডিঅ'বোৰ আপোনালোকক ফোনটো সময়তে দিব পাৰে। এতিয়া আমাৰ হৈ গৈছে। আৰম্ভ কৰিছে আমাৰ এইখিনি আমাৰ হৈ গৈছে। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম আৰু এটা বাতিত উলিয়াই ল'ম। এফালে মই এটা বাতিত উলিয়াই ৰাখিলোঁ।
যদি মই আজিৰ এই ৰেচিপিটো ভাল পালে তেন্তে এটা লাইক কৰি দিব। তেন্তে হ'লে আজিলৈ আহোঁ, পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম। বাই, থেংকছ ফৰ ৱাটছিং।